কবি হেমেন্দ্ৰ কুমাৰ বৰ্মনৰ ৰচিত কবিতা এজন মস্ত পাগল। মই এজন মস্ত পাগল। মোৰ মৃতদেহটো সৎকাৰৰ বাবে নৱগ্ৰহ শ্মশানলৈ লৈ গৈছে, অথচ ভূতনাথত জ্বলি থকা এখন চিতাৰ কাষত মই ৰৈ আছো সৎকাৰৰ বাবে ক্ৰমিক নম্বৰৰ আশাত। এইবাৰ হেনো মোৰ পাল কিছু প্ৰতীক্ষাৰ অন্তত। প্ৰায় আহ-যাহ কৰোঁ মই ভূতনাথৰ শ্মশান ঘাটলৈ মৃতকৰ সৎকাৰৰ বাবে। পিছে মোৰ দিনাহে মানুহে কিয় হয়তো নৱগ্ৰহলৈ লৈ গ'ল মোৰ বাবে সাঁথৰ, অথচ মোৰ বাসস্থান ভূতনাথৰ নিচেই কাষত। মই মানুহৰ মৃত্যুৰ বতৰা পালেই শ্মশান যাত্ৰী হওঁ। চিনাকি অথবা অচিনাকি বাছ বিচাৰ নকৰোঁ। হয়তো তেনে কোনো সদাশয়ে মোৰ মৃতদেহটো নৱগ্ৰহলৈ লৈ গ'ল সৎকাৰৰ উদ্দেশ্যে। বুজিলোঁ, জন্মৰ দৰে মৃত্যুৰ পাছত মৃতকৰ শেষ ঠিকনা স্থিৰ হৈ থাকে অদৃষ্টৰ হাতত। নহ'লেনো মোৰ সততে আহ-যাহ চিনাকি শ্মশানখনত মোৰ শেষকৃতৰ বাবে ভাগ্যত কিয় নিমিলিল এখন চিতা?